ওলাই মূলা ঘৰত খাম বুলি ললোঁ এসাঁজ মূলা। এতিয়া আমাৰ আলু চাওক, আলু উঠাম আৰু আমি আৰু এসপ্তাহ 10 দিনৰ পিছত আমি আলু উঠাম। এয়া আমাৰ মূলা চাওক, কিন্তু মূলা ইয়াতে কোনো সাৰ নাপাব, কোনো হেৰি নাপাব, ভিটামিন দিয়া নাপাব। আমাৰ পূৰা এইটো গোবৰ সাৰৰ হয় চাওক। এয়া আমাৰ খেতিৰ অৰ্গেনিক চব্জি উঠালোঁ আমি ঘৰত খাম বুলি অলপ, ঘৰত খাবৰ কাৰণে ল'লোঁ অলপ অৰ্গেনিক চব্জি। আমি বন্ধাকবি ঘৰত খাব উঠালোঁ, বন্ধাকবি ল'ম, ফুল ল'ম আৰু কি আছে, মূলা আছে আৰু অলপ আলু আছে। আলুটো এতিয়া নুঠাওঁ আমি, পালেং অলপ লৈ যাম, পালেং তাৰপিছত মূলা অলপ দিবা। চাওক ৰাইজ, আমাৰ অৰ্গেনিক খেতি। কবি উঠালোঁ, এয়া আমাৰ ফুলকবি পূৰা অৰ্গেনিক হয় চাওক, কোনো সাৰ নাপাব। ইফালে আহিবচোন।